নমস্কাৰ বন্ধুসকল, আপোনালোকে ৰেলৱে ট্ৰেক দেখিছে। ৰেল লাইনৰ মাজৰ যিটো অংশ, এই বৃহৎ অংশটো অব্যৱহৃত হিচাপে পৰি থকা দেখা যায়। এই ৰেল লাইনৰ মাজৰ বৃহৎ অংশটো এটা ৰেলৱে নেটৱৰ্কত আচলতে ৫,০০০ কিলোমিটাৰ যদি এটা ৰেলৱে নেটৱৰ্ক হয়, তেনেহ'লে এই ৰেল লাইনৰ মাজৰ এই অংশটো কিমান ডাঙৰ হ'ব পাৰে, কিমান বৃহৎ হ'ব পাৰে। এই বৃহৎ অংশটো যিহেতুকে অব্যৱহৃত অৱস্থাত পৰি থাকে, এই অংশটোক লৈ এখন দেশে চিন্তা চৰ্চা কৰিছে যে এই অংশটোক বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব। আহক আমি জানো সেইখন দেশ কোনখন দেশ যি এই অংশটোক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ গৈছে। ছুইজাৰলেণ্ডৰ ট্ৰেইনৰ ট্ৰেকত সৌৰ পেনেল স্থাপন কৰি গ্ৰীণ এনাৰ্জি উৎপাদনৰ ব্যৱস্থা কৰা হৈছে। পৰিবহণ আৰু বহন ক্ষমতাৰ সাহসী সংমিশ্ৰণত ছানৱেজ নামৰ ছুইজাৰলেণ্ডৰ এটি ষ্টাৰ্টআপ কোম্পানীয়ে সক্ৰিয় ৰেলপথৰ মাজত বিশ্বৰ প্ৰথমটো সৌৰ পেনেল ব্যৱস্থা মুকলি কৰিছে। নিউ চাৰ্টেলৰ বুটেজ গাঁৱত আৰম্ভ কৰা এই পাইলট প্ৰজেক্টটোত ৰেল যাতায়াতত ব্যাঘাত নোহোৱাকৈ ৰেল লাইনৰ মাজত সৌৰ পেনেল স্থাপন কৰা হৈছে। ছুইজাৰলেণ্ডৰ ৫,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল নেটৱৰ্কৰ ট্ৰেকৰ মাজৰ বিশাল অংশক এক বিশাল সৌৰ শক্তি ব্যৱস্থালৈ ৰূপান্তৰিত কৰি ৰেলৰ আন্তঃগাঁথনিলৈ পোনপটীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ই জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। ভাৰত যিহেতুকে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ৰেলৱে নেটৱৰ্ক, সেয়ে ভাৰতেও এই ব্যৱস্থা ল'লে শক্তি উৎপাদনত লাভান্বিত হ'ব পাৰিব।